কাৰ্যালয়ত কৰ্মচাৰীক চৰম অপমান কাৰ্যালয়ৰ ভিতৰত কাণত ধৰি উঠা বহা কৰ্মচাৰীক মুকেশ হুণ্ডাই স্বত্বাধিকাৰীৰ গুণ্ডাগিৰি এখন ফটো ভালদৰে মন কৰক এই ফটোখন এয়া গণেশগুৰিৰ মুকেশ হুণ্ডাই ছাৰ্ভিচ চেণ্টাৰৰ ভিতৰৰ দৃশ্য এফালে প্ৰতিষ্ঠানৰ এক বিশেষ শুভ অনুষ্ঠানৰ কেক কাটিছে প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে ইয়াৰ বিপৰীতে কেক কাটিবলৈ লোৱা অনুষ্ঠানৰ কাষতেই কাণত ধৰি উঠা বহা কৰিছে এজন কৰ্মচাৰীয়ে নাম কমল দাস পিছে কি অপৰাধ কৰ্মচাৰীগৰাকীৰ কিয় ৰাজহুৱা শাস্তি বিহিছে মুকেশ হুণ্ডাই ছাৰ্ভিচ চেণ্টাৰৰ স্বত্বাধিকাৰীয়ে এজন শ্ৰমিকক তেওঁলোকৰ প্ৰতিষ্ঠানৰ এজন মালিকে তেওঁক শাৰীৰিকভাৱে অপদস্থ কৰিছে গতিকে আমি সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ মঞ্চৰ তৰফৰ পৰা সম্পূৰ্ণ তীব্ৰ বিৰোধিতা কৰিছোঁ যাতে অনাগত দিনত এনেধৰণৰ শ্ৰমিকসকলৰ ওপৰত অত্যাচাৰ হ'ব নোৱাৰে আৰু এনেধৰণৰ অত্যাচাৰ যদি আমি কোনো ধৰণৰ সহ্য কৰা নহ'ব সদৌ অসম অট'মোবাইল শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা সকলো শ্ৰমিক বন্ধুক আহ্বান জনাইছোঁ যাতে আপোনালোকে ঐক্যবদ্ধ হওক ঐক্যবদ্ধ হৈ যিসকল দুৰ্নীতিপৰায়ণ ব্যক্তিসকলে যদি এনেধৰণৰ যি শোষণ নীতি চলাইছে তাক আমি বন্ধ কৰিব লাগিব হয় প্ৰতিষ্ঠানৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ৰাজহুৱা শাস্তি প্ৰদান কৰা হয় এইগৰাকী কৰ্মচাৰী এই কাৰ্যৰ প্ৰতিবাদত বৃহস্পতিবাৰে প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰে কৰ্মচাৰী मुकेश हुंडई का सारा स्टाफ और असम वासी को आई वांट टू से सॉरी कि जो भी मिसअंडरस्टैंडिंग हुआ वो नहीं होना चाहिए था बट अनफॉर्चुनेट इंसिडेंट है इट वाज अ स्मॉल इंसिडेंट जो थोड़ा मैटर बड़ा हो गया अभी सब कुछ ठीक है आगे से ऐसा नहीं होगा डेफिनेटली अनफॉर्चुनेट इंसिडेंट है ऐसा एकदम नहीं होना चाहिए एंड ऐसा कोई भी मैटर है प्रोफेशनली हैंडल होना चाहिए एंड हम लोग वैसे ही हैंडल करेंगे ৰাজহুৱাকৈ কৰ্মচাৰীক চৰম শাস্তি প্ৰদান কৰা স্বত্বাধিকাৰী ঋষভ হিম্মত সিংহাই ক্ষমা খুজিলে কিন্তু এই ঘটনাক সহজভাৱে লোৱা নাই অসম অটোমোবাইল শ্ৰমিক সন্থাই বিনা কাৰণত কৰ্মচাৰীক ৰাজহুৱাকৈ শাস্তি দি ক্ষমা খুজিলেই নহ'ব বুলি সকীয়াই দিয়ে সংগঠনটোৱে কেমেৰাপাৰ্চন প্ৰণৱৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট